নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিতুমণি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল নিতু ৰাখললৈ। আজি আকৌ এবিধ নিৰামিষ ব্যঞ্জন আনিছোঁ। আপোনালোকে দেখি আছে হয়তো এইকেইদিন নিৰামিষ ব্যঞ্জন কিছুমান মই আগবঢ়াই আছোঁ। যিহেতু লকডাউন চলি আছে, মাছ মাংস পাবলৈ বহুত অসুবিধা হৈছে, সেইকাৰণে নিৰামিষ ব্যঞ্জন কিছুমান দি আছোঁ আপোনালোকক, যাতে আপোনালোকে সেই নিৰামিষ ব্যঞ্জনসমূহ ধুনীয়াকৈ ঘৰত বনাই পৰিৱেশন কৰিব পাৰে। আজি মই কি বনাম আহক আমি ৰেচিপিটো চাই লওঁ। বন্ধু বান্ধৱীসকল, যোৱাকালি মোৰ হাজবেণ্ডে পানীলাও এটা আনিছিলে, তাৰে কিবা কিবি বনালোঁ আৰু অকণমান মাত্ৰ ৰখি গ'ল। এতিয়া ইমান অকণমান পানীলাওটোৰে মই কি বনাম তাকে ভাবি আপোনালোকৰ লগত এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে হয়তো কেতিয়াও শুনা নাই পানীলাওৰ অম্বল বা টক। হয়, এই অকণমান পানীলাওটোৰে মই আজি এখন বৰ সুন্দৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াম। আহক আমি ৰেচিপিটিৰ মাজলৈ যাওঁ। এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ, 3 চামুচমান তেল লৈছোঁ আৰু এতিয়া মোৰ তেল গৰম হৈ গৈছে। ইয়াত দিম মই আগতে তেজপাত, তাৰপিছত দিম শুকান জলকীয়া দুটা আৰু মই দিম তাৰপিছতে জিৰা আধা চামুচ, অকণমান লৰাই দিলোঁ। এতিয়া অকণমান জুইটো কমাই দিলোঁ। এইখিনি আমাৰ ফোৰণ দিয়া হৈ গৈছে। এতিয়া আমি ইয়াতে দিব লাগিব পিঁয়াজ দিলোঁ। পিঁয়াজৰ লগতে আমি দিম জলকীয়া, কাটি লোৱা কেঁচা জলকীয়া। এতিয়া ভালদৰে গোটেইখিনি লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া আমি ইয়াত দিম আদা নহৰু আধা চামুচ। আদা নহৰুখিনি অকণমান পিঁয়াজৰ লগত সুন্দৰকৈ ভাজি ল'ম। আদা নহৰুখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে এড কৰিম জোখৰ মতে, আপোনাৰ জোখৰ মতে হালধি আধা চামুচমান দিছোঁ, নিমখ এচামুচ দিম, এচামুচৰ অলপ কম হ'ব, এচামুচ দিম। যিহেতু আমি টক বুলি ক'লে অলপ টেঙা মিঠা হ'লে ভাল হয়, সেয়ে যিহেতু আমি চেনি বা গুড় ইউজ কৰিম, সকলোৱে কিছুমানে গুড়ো ইউজ কৰে আৰু কিছুমানে চেনিও ইউজ কৰে, মই অলপ গুড় ইউজ কৰিম। এইখিনি ভজা হৈ গৈছে। ভজা হোৱাৰ পিছত এতিয়া ইয়াতে বিলাহীখিনি ঢালি দিলোঁ। বিলাহীখিনি ঢালি দিলোঁ, দি পেলাই এতিয়া বিলাহীখিনি অকণমান মজি যাব দিম। বিলাহীখিনি মজি গৈছে। এতিয়া আমি অকণমান ৰং হ'বৰ কাৰণে প্ৰায় আধা চামুচ কাশ্মীৰী জলকীয়াৰ গুড়ি দিছোঁ। এইটো জলকীয়াৰ গুড়ি নহয়, শুকান জলকীয়াৰ গুড়ি নহয়, এইটো কাশ্মীৰী জলকীয়াৰ গুড়ি হয়। কেৱল ৰং হয়, ইমান ধুনীয়া সুন্দৰ এটি ৰং হয়, জলকীয়া বেছি নহয়। লগতে অকণমান দিলোঁ আধা চামুচ জিৰাৰ গুড়ি। লৰাই দিলোঁ অকণমান। এতিয়া পানীলাওটো কাটি লৈছিলোঁ এনেদৰে সৰু সৰুকৈ, এতিয়া এইখিনি ঢালি দিলোঁ। সুন্দৰভাৱেৰে লৰাই দিয়ক। টকখন ইতিমধ্যে প্ৰায় লাওখিনি সিজি আহিছে। এতিয়া আমি ইয়াতে এড কৰিম গুড় লৈছোঁ, কাটি 3 চামুচমান লৈছোঁ। গুড়খিনি এড কৰি ল'ম। এতিয়া মই এই তেতেলীৰ পানীখিনি ইয়াতে এড কৰিম। তেতেলীৰ পানীখিনি দিয়াৰ পিছত এতিয়া ভালদৰে আটাইখিনি লৰাই ল'ম। লৰাই লৈ পেলাই অকণমান ঢাকনিখন লগাই দিম আৰু সুন্দৰকৈ গোটেইখিনি সিজিবলৈ দিম। সিজাৰ পিছত আমি নমাই থৈ পৰিৱেশন কৰিব পৰা হৈ যাম। মোৰ টকখন ইতিমধ্যে ৰেডি হৈ গৈছে, গ্ৰেভি হৈ গৈছে, গতিকে এতিয়া মই নমাব পৰা হৈ গৈছোঁ। সুন্দৰ ৰং আহিছে দেখিছেনে, বিলাহী দিয়াৰ বাবে আৰু অকণমান জলকীয়া গুড়ি দিয়াৰ কাৰণে ইয়াৰ কিমান ধুনীয়া ৰং এটি আহিছে। আৰু তেতেলীৰ সোৱাদটো ইয়াত আছেই, গুড়ৰ সোৱাদ আছেই,
তেনেহ'লে আপোনালোকে নিজে ভাবি চাওক এইবাৰ এইখনৰ জুতি কিমান ধুনীয়া হ'ব। আশা কৰিছোঁ আপোনালোকে এনেদৰে পানীলাওৰ টক বা অম্বল বনাব, ধুনীয়াকৈ ঘৰত সকলোৰে লগত পৰিৱেশন কৰিব। এতিয়া মই এইখন গেছ অফ কৰি দিম, মোৰ নমাব পৰা হৈ গৈছে আৰু মই এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। বন্ধু বান্ধৱীসকল, কেনেকুৱা পালে ৰেচিপিবিধ? নিশ্চয় ভাল পালে নহয় জানো? আপোনালোকে ঘৰত বনাব, বনাই ধুনীয়াকৈ জুতি ল'ব। কেনেকুৱা পালে কমেণ্ট বক্সত লিখি পঠাব। মোৰ চেনেলটিক লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আকৌ এনেদৰে নতুন নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ সদায় আহি থাকিম। নতুনত্বৰে ভৰা ৰেচিপিবোৰ আপোনালোকৰ মাজত বিলাই যাম। আজিলৈ ধন্যবাদ।